সাজপাৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনালো। প্ৰথমে মই আপোনালোকক নতুন বছৰৰ শুভেচ্ছা আগতীয়াকৈ জনালো। নতুন বছৰটো আপোনালোক সকলোকে যেন সুখ শান্তি সমৃদ্ধি ঘূৰি আহে। 2020টো আমাৰ খুব বেয়াতেই গ'ল দিনবিলাক, এতিয়া যেন সকলোৰে ভাল হওক তাৰ আশাৰে মই ভিডিঅ'টো আৰম্ভ কৰিলো। আজি মোৰ শালৰ পৰা বহুত কিছু কাপোৰ আহিছে। আহক এতিয়া আমি কাপোৰ কেইযোৰ দেখাবলৈ যাওঁ। প্ৰথমে মই আগবঢ়াব লৈছো এযোৰ কেঁচা মুগা কাপোৰ। কাপোৰযোৰ কিমান ধুনীয়া কাপোৰ। প্ৰথমে দেখাইছো ৰ'ব, এইখন হ'ল মেখেলা। মেখেলাখনৰ এইবিলাক হ'ল বুটাবিলাক চাওক, এইবিলাক মিৰি বুটা হয় আৰু ইয়াতে ৰেড সূতাৰে মিনা কৰা হৈছে। গুণাৰ ভিতৰত ফুলবিলাকৰ ভিতৰত ৰেড মিনা কৰা হৈছে। এইখন মেখেলা। মই এতিয়া আপোনালোকৰ চাদৰখন দেখাম। মেখেলাখনৰ ওপৰলৈকে বুটা আছে। এয়া দুটা ৰেড আৰু গুণাৰ ৰেড সূতা আৰু গুণাৰে বুটাবিলাক কৰা হৈছে সৰু সৰুকে। আৰু মই এতিয়া মেখেলাখন এইখন চাদৰখন দেখাম। এখন হ'ল চাদৰ। চাদৰখনো ঠিক একে, এই ডাঙৰ ডাঙৰ বুটা দিয়া হৈছে আঁচলটো, আৰু ইফালে আপোনাৰ গোটেই গাতে সৰু সৰু এই বুটা দিয়া হৈছে। ইয়াৰ পাৰিটো হৈছে, এইখিনি হ'ল চাদৰৰ পাৰি। চাদৰৰ পাৰি পিছত ইমান ধুনীয়াকে মিহি মিহিকে কৰা হৈছে, খুব ধুনীয়া হৈছে এই কাপোৰযোৰ। আৰু ইয়াৰ কাপোৰযোৰৰ লগত চিল্ক মাৰ্ক পাব। চিল্ক মাৰ্কটোৱে এই কাপোৰযোৰ যে পিয়ৰ তাৰ এটা প্ৰমাণ। এই কাপোৰযোৰ সকলো বয়সৰ মানুহে পিন্ধিব পাৰিব। আৰু এই কাপোৰযোৰৰ দাম হ'ল 8,500 টকা। এতিয়া দেখাব লৈছো এযোৰ পিয়ৰ টচৰ কাপোৰ। এইখন হ'ল মেখেলা। মেখেলাখনে কিং খাপৰ বুটা দিয়া হৈছে, সম্পূৰ্ণ গুণাৰ কাম। মেখেলাখন মই দেখাই দিছো। এইখন মেখেলা। মেখেলাখনে দিয়া ওপৰলৈকে ডাঙৰ ডাঙৰ কিং খাপৰ বুটা আছে। এইখন মেখেলা। মই চাদৰখন দেখাই দিছো আপোনালোকক। এইখন হ'ল চাদৰ। চাদৰ দিয়া চাওক কিং খাপৰ বুটা। এই আৰু আঁচলত অলপমান এনেকে পাৰি বনাই দিয়া হৈছে। এইখিনি চাওক, এইখিনি। আৰু ইয়াৰ পাৰিবিলাকো এই একে। ইয়াৰ পাৰিবিলাক হৈছে এইখিনি হৈছে চাদৰৰ পাৰি। পাৰিখিনি চাওক ইমান ধুনীয়াকে কৰা হৈছে। পাৰিটোৱে সৈতে কাপোৰযোৰ খুব ধুনীয়া লাগিছে। এইখিনি হ'ল পাৰি। ইয়াৰ চিল্ক মাৰ্ক পাব। আৰু এই কাপোৰযোৰৰ দাম হৈছে 6,700 টকা। এতিয়া দেখা গৈছে এইটো খুব সুন্দৰ মাল্টি কালাৰৰ মিনা কৰা কাপোৰ। এইযোৰ চাওক, এইখন হ'ল মেখেলা। এইখন মেখেলাখন চাওক, এয়া ধুনীয়াকে এইবিলাক ডাঙৰ বুটা কৰা আছে মেখেলাখনৰ তলৰ অংশত, আৰু ওপৰত সৰু সৰু বুটা কৰা হৈছে। মাল্টি কালাৰ গোটেইখন চাওক, কেইবাটাও কালাৰৰ ফুল কৰা হৈছে ইয়াতে। আৰু এইবিলাকৰ মিনা কৰি দিয়া হৈছে। এই কাপোৰযোৰ খুব সুন্দৰ। য়ং মানুহবিলাকে পিন্ধিলেতো খুব ভাল লাগিব আৰু বিচাৰেও এনেকুৱা বিভিন্ন ধৰণৰ কালাৰ থকা কাপোৰ। এইবোৰ মোৰ অৰ্ডাৰ কাপোৰ। মই এখন দেখালো মেখেলা, আপোনাক চাদৰখন দেখাইছো। চাদৰখনো ঠিক একে। এখন হ'ল চাদৰ। চাদৰখনত গোটেই গাতে এয়া বুটা কৰা হৈছে। এয়া কেইবাটাও কালাৰ দেখিছে, পিংক, ব্লু, ব্লেক, য়েল্লো, কেইবাটাও কালাৰ কাপোৰ কৰা হৈছে। এইখিনি হ'ল চাদৰৰ পাৰিখিনি চাওক। আজিকালি সৰু সৰু পাৰি দিয়ে, সেইকাৰণে কাপোৰযোৰ আৰু সুন্দৰ হৈ দেখিবৰ কাৰণে। আৰু আপোনালোকে ইয়াতো চিল্ক মাৰ্ক পাব। এই কাপোৰযোৰৰ দাম হৈছে 6,700 টকা। আৰু ইয়াৰ ব্লাউজ পিচটো চাওক। ব্লাউজ পিচত এইখিনি পাৰি দিয়া হৈছে হাতত দিবৰ কাৰণে। হাতত এই পাৰিখিনি চাওক, কেইটা কালাৰ কৰা হৈছে, কেইবাটাও কালাৰ দি কৰা হৈছে। সেইকাৰণে খুব ধুনীয়া লাগিছে, খুব সুন্দৰ এইটো ব্লাউজ পিচ। এতিয়া আপোনালোকক দেখাম কেইযোৰমান পাটৰ কাপোৰ। এইযোৰ সম্পূৰ্ণ গুণাৰ কামৰ কাপোৰ। এই কাপোৰযোৰৰ কালাৰটো ইমান ধুনীয়া আহিছে। এই কালাৰটোৰ কাৰণে কাপোৰযোৰ বেছি সৌন্দৰ্য বাঢ়িছে। এইযোৰ চাওক, ইয়াৰ কামখিনি চাওক। এইটো হ'ল মেখেলাৰ তলৰ পাৰিটো, আৰু এইবিলাক হ'ল বুটাবিলাক চব গুণাৰে কাম কৰা হৈছে। এইখন মেখেলা, এইখন হ'ল মেখেলা। এয়া ওপৰলৈকে বুটা আছে। মই এতিয়া আপোনালোকক চাদৰখন দেখাম। এইখন হ'ল চাদৰ। চাদৰখনত গোটেইখনতে কাম কৰা আছে। এয়া
গোটেই চাদৰখনতে এয়া বুটাৰে কৰা আছে, ওপৰলৈকে গোটেই গাতে আছে। আৰু এইখিনি হ'ল চাদৰ আঁচলটো, আৰু এই আঁচলটোৰে ধৰণে পাৰিবিলাকো বনোৱা হৈছে চব। এয়া এইখিনি হ'ল পাৰি, চাদৰৰ পাৰিখিনি। এইটো হ'ল ব্লাউজ পিচ। এইখিনি হাতত দিবৰ কাৰণে কাম কৰি দিয়া হৈছে, খুব ধুনীয়া। আৰু এই কাপোৰযোৰৰ দাম হৈছে 5,800 টকা। এযোৰ পাটৰ কাপোৰ, এইযোৰ ৰয়েল ব্লুত বনোৱা হৈছে। আৰু ইয়াৰ কামটো চাওক, এই বুটাটো চাওক, ইমান ধুনীয়াকে বুটাটো বনোৱা হৈছে। একদম গুণাৰ মাজত এইটো পিংকৰ মিনা কৰি দিয়া হৈছে, খুব ধুনীয়া। বুটাটো প্ৰথম মই দেখিছো, এনেকুৱাকে কৰাইছো প্ৰথম। এইটো চক গোটেইখন দেখাই দিছো। এখন মেখেলাখনৰ তলত এই ধৰণে থাকিব। আৰু ইয়াতে ব্লাউজ পিচটো আছে। এইটো হ'ল ব্লাউজ পিচৰ এটা পাৰি আছে, আৰু ব্লাউজ পিচৰ হাতত এই দুটা দিলে কিমান ধুনীয়া লাগিব। দুটা বনাই দিয়া হৈছে যাতে হাত দুখনত দুটা দিব পাৰে। খুব ধুনীয়া এযোৰ কাপোৰ। এইখন হ'ল মেখেলা। মই চাদৰখন দেখাই দিছো এতিয়া। চাদৰখন চাওক, চাদৰখনো ঠিক তেনেদৰে কৰা হৈছে, এই বুটাটো দি, আৰু ওপৰত সৰুকে বুটা কৰি দিয়া হৈছে, পিংক কালাৰ আৰু গুণা। এইখন হ'ল চাদৰখন। চাদৰখনৰ পাৰিখিনি মই আপোনালোকক দেখাই দিছো। এইখিনি হ'ল চাদৰৰ পাৰিখিনি চাওক কিমান ধুনীয়াকে বনোৱা হৈছে। ইয়াৰ মাজে মাজে মিনা কৰি দিয়া হৈছে। এইখন হ'ল চাদৰ। ইয়াৰ দাম হৈছে, আৰু ইয়াৰ দাম হৈছে 7,500 টকা। এতিয়া দেখা পাইছো এযোৰ মিক্স পাটৰ কাপোৰ। এই কাপোৰযোৰ খুব হেভি কাম কৰা হৈছে, খুব ধুনীয়া কাপোৰ এযোৰ। এইখন চাওক, এখন মেখেলা। ইয়াৰ কামবিলাক চাওক ইমান ধুনীয়া, ইমান হেভি কৰা হৈছে। মিনাবিলাক চব ব্লেক আৰু ৰেডৰ কৰা হৈছে। এইখন মেখেলাখন, মই এতিয়া আপোনালোকক চাদৰখন দেখাই দিছো। এইখন হ'ল চাদৰ। এইখন চাদৰখনত এইটো বেৰু ডিজাইন দিয়া হৈছে। গোটেই কাপোৰযোৰ খুব হেভি কাপোৰ। এইটো হ'ল চাদৰৰ আঁচলটো। এইখন হ'ল চাদৰৰ আঁচল, মই আপোনালোকক দেখাই দিছো। আৰু এইখিনি হ'ল চাদৰৰ পাৰিটো। চব চাদৰৰ পাৰিটো চব কিমান ধুনীয়া, খুব হেভি কাপোৰ। কালাৰটো ইয়াৰ খুব সুন্দৰ, খুব ধুনীয়া কাপোৰ এযোৰ। আৰু ইয়াৰ ব্লাউজ পিচটো এইটো হৈছে ব্লাউজ পিচত এই দুটা লাইন কৰি দিয়া হৈছে, আৰু মিনাবিলাক ৰেড আৰু ব্লেকত কৰা হৈছে। ইয়াৰ দাম হৈছে, এই কাপোৰযোৰৰ দাম হৈছে 4,800 টকা। এইযোৰ দেখাব লৈছো, এইযোৰ মিক্স পাটৰ। মই আপোনালোকক আগতে দেখাইছো এই কাপোৰযোৰ। হ'লেও আগৰ ৰেড কালাৰটো হৈছিলে টমেটো কালাৰ, এতিয়া সম্পূৰ্ণ ৰেড। খুব ধুনীয়া এই কাপোৰযোৰ। আৰু ইয়াতে এই চিলভাৰৰ হেৰিটো পাৰিটো চব খুব ধুনীয়া জিলিকিছে চিলভাৰটো। এই ৰেডটো খুব মৰম লগা ৰেড। এখন হ'ল মেখেলা। আৰু ইয়াতে মই চাদৰৰ পাৰিখিনি দেখাই দিছো। চাদৰৰ পাৰিখিনি চব, এইখিনি হ'ল চাদৰৰ পাৰি। এইটো হ'ল ব্লাউজ পিচত এইটো হাতত দিব পৰাকে এইটো ডাঙৰকে বনাই দিয়া হৈছে। খুব ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু চাদৰখন হ'ল পিংক কালাৰৰ, পিংকত ৰেডৰ কাম কৰা হৈছে। আচলটো ৰেড দি তাত চিলভাৰৰ কাম কৰা হৈছে। এইখিনি চব খুব ধুনীয়া লাগিছে, খুব ধুনীয়া উজ্জ্বলি উঠিছে এই চিলভাৰ হেৰিটো। আৰু গোটেই গাটোতে ইয়াৰ ৰেড বুটা কৰা হৈছে, এই গোটেই গাটোতে চাদৰখন। আৰু এই কাপোৰযোৰৰ দাম হৈছে 3,250 টকা। এইযোৰ দেখাব লৈছো AC কটনৰ কাপোৰ। এইযোৰ বগাত এই ৰঙা ফুল কৰা আছে, ৰেড আৰু ইয়াৰ গুণাৰ কাম কৰিছে। এই কাপোৰ এখন মেখেলাখন এয়া হ'ল এখন মেখেলাৰে 3-4 বুটা দিয়া হৈছে। আৰু ইয়াৰ দেখাম মই আপোনালোকক ব্লাউজ পিচটো। এইটো হ'ল ব্লাউজ পিচটো সম্পূৰ্ণ হেভি হয়। এই ব্লাউজ পিচটোৰ কাৰণে কাপোৰযোৰ খুব ধুনীয়া লাগিব চিলাই যেতিয়া পিন্ধিব। চব ব্লাউজ পিচ। আৰু ইয়াৰ চাদৰখনো মই আপোনালোকক দেখাই দিছো। এইখন হ'ল চাদৰখনতো গোটেইখনতে প্ৰায় মাজে মাজে বুটা দি কৰা হৈছে। এইখন চাদৰখন, এইটো হ'ল চাদৰৰ আঁচল। আৰু ইয়াৰ পাৰিবিলাক হ'ল পাৰিবিলাক এটা
ধুনীয়া ডিজাইনত দিয়া হৈছে চব খুব ধুনীয়া এই কাপোৰযোৰৰ দাম হৈছে 1850 টকা এতিয়া দেখাব লৈছে এযোৰ ষ্টেপুল কটন কাপোৰ এযোৰ চব এইখন হ'ল মেখেলা এইবিলাক হ'ল এইটো হ'ল মেখেলাৰ তলটো আৰু ওপৰত এইখিনি বুটা কৰি দিয়া হৈছে দুটা কালাৰৰ কাপোৰযোৰ খুব ধুনীয়া লাগিছে কাপোৰযোৰ দেখি কালাৰটোৰ সৈতে আৰু আপোনালোকক চাদৰখন দেখাই দিম এখন হ'ল চাদৰখনতে গোটেইখনতে কাম কৰা হৈছে এয়া গোটেইখনতে দুটা কালাৰৰ কাম তিনিটা কালাৰ আছে পিংক ব্লু আৰু গুণা কাম কৰা হৈছে আৰু ইয়াৰ পাৰিবিলাক হৈছে এইখিনি হৈছে ইয়াৰ পাৰি চাদৰখনৰ পাৰিবিলাক হৈছে এইখিনি আৰু ইয়াৰ ব্লাউজ পিচটো ইয়াৰ এইটো হ'ল ব্লাউজ পিচত এটা পাৰি দিয়া হৈছে হাতত লগাবৰ কাৰণে আৰু এই কাপোৰযোৰৰ দাম হৈছে 1850 এতিয়া দেখাব লৈছে এযোৰ পলি পাটৰ কাপোৰ এই হোৱাইটত এইবিলাক বিভিন্ন ধৰণৰ কালাৰ কৰা হৈছে এইখন মেখেলাখন এইখন হ'ল মেখেলা এয়া কেইবাটাও কালাৰ কৰি দিয়া হৈছে মাজে মাজে এয়া মিনা কৰি দিয়া হৈছে খুব ধুনীয়া হৈছে কাপোৰযোৰ এইখন মেখেলাখন মই চাদৰখনো দেখাই দিওঁ এইখন হ'ল চাদৰখন আৰু চাদৰৰ গোটেই গাতে কাম কৰা আছে এয়া গোটেই গাতে এয়া কেইবাটাও ধৰণৰ বুটা কৰা হৈছে আৰু ইয়াৰ পাৰিবিলাক হ'ল এইবিলাক হ'ল চাদৰৰ পাৰিবিলাক এই পাৰিবিলাকো এটা ধুনীয়াকে এটা পিংক কালাৰৰ বুটা কৰি দিয়া হৈছে খুব ধুনীয়া হৈছে এইটো হ'ল ব্লাউজ পিচৰ এইবিলাক চব এইটো হ'ল হাতত দিব পৰাকে কৰি দিছে এই খুব ধুনীয়া হৈছে কাপোৰযোৰ আৰু এই কাপোৰযোৰৰ দাম হৈছে 2200 টকা এতিয়া মই দেখাব লৈছো কেইযোৰমান পিয়ৰ কাপোৰ এইযোৰ হ'ল পিয়ৰ নুনি কাপোৰ এইযোৰ প্ৰথমে দেখাইছো ইয়াতে চিল্ক মাৰ্ক পাব আৰু এইযোৰ হ'ল পিয়ৰ নুনি কাপোৰ এইখন হ'ল মেখেলা এই পিংক কাপোৰ বুটা পিংক কালাৰৰ কৰা হৈছে কাপোৰযোৰ হ'ল আপোনাৰ ভায়োলেট কালাৰ এইখন মেখেলা মই চাদৰখনো দেখাই দিছো এইখন হ'ল চাদৰখনত এয়া চাদৰ আচল এইটো হ'ল চাদৰ আচল আৰু গোটেই গাটোতে কাম কৰা আছে এয়া চাদৰখনৰ গোটেই গাতে এয়া কাম কৰা আছে খুব ধুনীয়া লাগিছে এই কাপোৰযোৰ আৰু এইখিনি হ'ল পাৰিখিনি চাদৰৰ পাৰিখিনি চব খুব ধুনীয়াকে কৰা হৈছে আৰু ইয়াৰ ব্লাউজ পিচ হৈছে আৰু এইটো হৈছে ব্লাউজ পিচত এটা পাৰি দিয়া হৈছে হাতত লগাবৰ কাৰণে আৰু ইয়াৰ দাম হৈছে 4500 টকা এতিয়া দেখাইছো শুৱালকুছি পিয়ৰ পাট প্ৰথমে দেখাইছো কাপোৰযোৰ ব্লাউজ পিচটো এইটো হ'ল কাপোৰযোৰ ব্লাউজ পিচ ব্লাউজৰ এইটো হাতত দিয়া হ'ব এইটো আৰু তাৰপিছত দেখাইছো আপোনালোকক মেখেলাখন এইখন এইখন হ'ল মেখেলাখনত দেখিছে গোটেইকেইটা কিং কাপোৰ বুটা আৰু গোটেইখিনি এৰী সূতাৰে কাম কৰা হৈছে এৰী সূতাৰে কাম কৰাৰ কাৰণে কাপোৰযোৰ খুব ধুনীয়া এটা চাইন আহিছে আৰু মেখেলাখনৰ ওপৰলৈকে এয়া আঁঠুৰ ওপৰলৈকে বুটা কৰি দিয়া হৈছে এৰী সূতাৰে কাপোৰযোৰ এৰী সূতাৰে কাম কৰা এই কালাৰটোৰ লগত খুব ধুনীয়া এটা চাইন কৰিছে এইখন হ'ল চাদৰখন এখন চাদৰখনত খুব ঘনকে বুটাবিলাক কৰা হৈছে এয়া এৰী সূতাৰ মই বেছি মেলি নেদেখাও এইবোৰ অৰ্ডাৰ কাপোৰ হয় এখন হ'ল চাদৰ আৰু চাদৰৰ পাৰিখিনি মই দেখাই দিছো আপোনালোকক এইখিনি হ'ল চাদৰৰ পাৰি এইযোৰ শুৱালকুছিৰ পিয়ৰ পাট এইযোৰ চব কালাৰটো চব ইমান ধুনীয়া ওয়াইন ৰেড কালাৰ হয় ইয়াতে পিংক বুটা কৰা হৈছে মিনা কৰা হৈছে সিলভাৰ গুণাৰ মাজত এইটো পিংকৰ বুটা হৈছে কালাৰটো খুব সুন্দৰ চব খুব ধুনীয়া লাগিছে কাপোৰযোৰ এইখনটো মেখেলা আৰু এইটো ব্লাউজ পিচ এইটো হ'ল ব্লাউজ পিচ আৰু এইখন হ'ল চাদৰ এইখন হ'ল মেখেলা
মই বেছিকে নেমেলো কাপোৰযোৰ, পাটৰ কাপোৰবিলাক এইবোৰ অৰ্ডাৰ কাপোৰ বৰকে মেলি থাকিলে জাপবিলাক বেয়া হৈ যায়। সেইকাৰণে এইখনহে চাদৰ, গোটেই চাদৰখনতে আপোনাৰ কাম কৰা হৈছে। এয়া চক চাদৰ আঁচলটো চক, ইমান ধুনীয়া লাগিছে ইয়াৰ কামবিলাক। আপোনালোকে ইয়াতে চিল্ক মাৰ্ক পাব। আৰু ইয়াৰ পাৰিবিলাক হৈছে এইবিলাক পাৰিবিলাক এয়া চক। আজিকালি চাদৰৰ পাৰিবিলাক সৰু সৰুকে দিয়া হয়। এইটো চক, এইখিনি হ'ল চাদৰৰ পাৰি। এতিয়া মই শেষৰ কাপোৰযোৰ দেখাব লৈছো। এইযোৰ কন্ট্ৰাষ্টত আছে। এই এখন হ'ল চাদৰ, চাদৰখন হ'ল কেঁচা পাটৰ আৰু মেখেলা আৰু ব্লাউজ হ'ল পিয়ৰ পাটৰ। এইখন প্ৰথমে মই চাদৰখন অকমান দেখাই দিছো। ইমান ধুনীয়া লাগিছে চব। কালাৰটো স্কাই ব্লু কালাৰ, ইয়াতে এই ডাৰ্ক ব্লুৰ বুটাবিলাক কৰি দিয়া হৈছে। আৰু এই সৰু সৰু বুটাবিলাক চব কলকা ডিজাইনৰ সৰু সৰু বুটাবিলাক দিছে, চিলভাৰ আৰু ব্লু। এই কাপোৰযোৰ ইমান ভাল লাগিছে দেখি, খুব ধুনীয়া এইযোৰ কাপোৰ। মেখেলাখন চব বেবী পিংকৰ মেখেলাখন। এইখন মেখেলা চব, মেখেলাৰ কামবিলাকো চব সৰু সৰু বুটা কৰা হৈছে, ওপৰত গোটেইখনতে কৰা হৈছে। আৰু এই মেখেলাৰ তলডোখৰ এইবিলাক চব ইমান ধুনীয়াকে কামখিনি কৰিছে। আৰু এইটো হ'ল ব্লাউজ পিচ, এই হাতত দিব কাৰণে এইটো পাৰি দিয়া হৈছে। আজিলৈ মই ইমানেই। পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহোঁ, ধন্যবাদ।